তোমালোকে যি টিউচন কৰিবলৈ যে আহিছা, তোমালোকৰ মায়েৰে বাপেৰে এটা আশা আছে যে তোমালোকে ডাঙৰ মানুহ হৈ ভৱিষ্যতে চাকৰি বাকৰি কৰিবা, হয়নে নহয়? সেইকাৰণে আজি মই তোমালোকক আজিৰ পৰা ভালকে টিউচন কৰিম আৰু ভাল শিক্ষা দিম হা। ঠিক আছে হা? এতিয়া হাজিৰা কৰিম হা। ৰোল নম্বৰ গিলা কৈ যাবা। ৰোল নম্বৰ 1 Price, sir. প্ৰাইজ স্যাৰ ইফালে আছো তই যা তাকে যা তুমি কোনি দিব তোক প্রাইজ না তুই খেলাত কবাত কি জয় হইছে নেকি হা অসভ্য শালা রোল নাম্বার 2 Malani, sir. Malani, sir. ইফালে তই যা বই দিয়া খুব মারব নেকি না নাই বি হাই নয় পাতলামি বলি কইছে হা রোল নাম্বার 3 Asu, sir. আসার হিয়া তো আছে উপস্থিত স্যার বলে কবি উপস্থিত স্যার ইফালে আছি তই হা হা যা যা হাঁহি নয় টিউচনক তোমালোকে মাৰে বাপেৰে খেদিছিলে নাই মোক তোমালোকে দৰমহা দিবা লাগিব না নাই Lagibo. সেইকাৰণে তোমালোকে হাঁহি তামচা বুলি নলবা তোমালোকে ভাল ভাল শিক্ষা দিম এতিয়া তোমালোকে এতিয়া প্ৰশ্ন সুধিম হা ঠিক আছে তোমালোকে উত্তৰবিলাক দি যাবা হা আজি যেহেতু তোমালোকৰ ফাৰ্ষ্ট টিউচন সেইকাৰণে তোমালোকক এটা এটা প্ৰশ্ন সুধি কিনে আজি টিউচনটো বিদায় দি আছা ঠিক আছে তুমি উঠাছো ফাৰ্ষ্ট তুমি কোৱা পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি Nala, sir. Nala, sir. নালা কি নালাৱা Sir, good. গুৱাহাটীৰ নালা Oh, sir. হ'ব পাৰে যিহেতু লাম্বা আছে দে ব তুমি উঠাছো বাবু যে আমি সূৰ্যৰ পোহৰত কি ভিটামিন পাওঁ A vitamin, sir. ভাবি চিন্তিও কৈছা না Sir, habisin tiyo. Sir, habisin tiyo. নহয় ইতি তোমালোকক শুনিলো আমি সূৰ্যৰ পোহৰত ডি ভিটামিন পাওঁ কি ভিটামিন D vitamin. তুমি তুমি উঠোৱা তুমি কোৱা এই পৃথিৱীত আগে চৰে আছিল নে ডিমে আছিল Dime, sir. হ'ব পাৰে দে ইটি প্ৰশ্নৰ উত্তৰটো বৈজ্ঞানিকতো উলিয়াব পৰা নাই Oh, sir. ঠিক আছে বহা বাবু বহা এতিয়া তোমালোকক আজি টিউচনটো সমাপ্ত কৰিছো হা আজি যিহেতু প্ৰথম দিম